Hi students, পূৰ্বৱৰ্তী ভিডিঅ'টোত আমি মূলক্ষ নামৰ পাঠটোৰ বিবিধ অনুশীলনী দুটামান প্ৰশ্নৰ সমাধান কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত তাৰ পৰৱৰ্তী দুটামান প্ৰশ্নৰ সমাধান কৰিম। প্ৰশ্ন দুটাৰ সমাধান কৰাৰ আগতে আমি সমমিত আৰু বিষম সমমিত মূলক্ষৰ বিষয়ে অলপমান জানি ল'ম। এটা বৰ্গ মূলক্ষক সমমিত মূলক্ষ বুলি কোৱা হ'ব যদি প্ৰসান্তৰিত মূলক্ষ a সমান a হয়। এইটো এটা বৰ্গ মূলক্ষ আৰু এই মূলক্ষটো যদি প্ৰসান্তৰিত মূলক্ষ a সমান a হয়, তেতিয়াহ'লে এই মূলক্ষটো সমমিত মূলক্ষ অৰ্থাৎ চিমেট্ৰিক মেট্ৰিক্স বুলি কোৱা হ'ব। আৰু এটা বৰ্গ মূলক্ষ প্ৰসান্তৰিত কৰিলে যদি -a হয়, তেতিয়াহ'লে এই বৰ্গ মূলক্ষ a বিষম সমমিত অৰ্থাৎ স্কিউ চিমেট্ৰিক মেট্ৰিক্স বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে a আৰু b সমমিত মূলক্ষ হ'লে প্ৰমাণ কৰা যে ab - ba এটা বিষম সমমিত মূলক্ষ। আমাক দিয়া আছে a আৰু b দুটা সমমিত মূলক্ষ। গতিকে প্ৰসান্তৰিত মূলক্ষ a সমান a হ'ব আৰু প্ৰসান্তৰিত মূলক্ষ b সমান b হ'ব। যিহেতু a আৰু b দুটা সমমিত মূলক্ষ দিয়া আছে, গতিকে প্ৰসান্তৰিত মূলক্ষ a সমান a হ'ব আৰু প্ৰসান্তৰিত মূলক্ষ b সমান b হ'ব। ট্ৰান্সপ'জ অফ a = a হ'ব আৰু ট্ৰান্সপ'জ অফ b = b হ'ব। এতিয়া আমাক দেখুৱাব দিছে, প্ৰমাণ কৰিব দিছে ab - ba এইটো বিষম সমমিত মূলক্ষ। গতিকে এইটোক আমি কি প্ৰসান্তৰিত কৰিব লাগিব। প্ৰসান্তৰিত কৰিলে আমি কি পাম? ab প্ৰসান্তৰিত মূলক্ষ ab মাইনাছ প্ৰসান্তৰিত মূলক্ষ ba। এইটো প্ৰসান্তৰিত মূলক্ষৰ ধৰ্ম a - b, প্ৰসান্তৰিত মূলক্ষ a - b সমান প্ৰসান্তৰিত মূলক্ষ a মাইনাছ প্ৰসান্তৰিত মূলক্ষ b। এইটো হয়। ঠিক তেনেকুৱাকৈ আমি এইটোক এনেকুৱাকৈ লিখিছোঁ। এইবাৰ প্ৰসান্তৰিত মূলক্ষ ab হ'লে এইটো বিটো আগত হয়। প্ৰসান্তৰিত মূলক্ষ b প্ৰসান্তৰিত মূলক্ষ a হয়। এইটো আছিলে আন এটা প্ৰসান্তৰিত মূলক্ষৰ ধৰ্ম প্ৰসান্তৰিত মূলক্ষ ab = প্ৰসান্তৰিত মূলক্ষ a প্ৰসান্তৰিত মূলক্ষ b প্ৰসান্তৰিত মূলক্ষ a। এইটো মনত ৰাখিলে হ'ল, যদি দুটা মূলক্ষ একেলগে প্ৰসান্তৰিত কৰা হয় তেতিয়াহ'লে তাৰ ক্ৰমটো পৰিৱৰ্তন হয়, পিছতটো আগত আহে, আগতটো পিছত যায়। এইবাৰ ঠিক তেনেকুৱাকৈ এইটো কি হ'ব? প্ৰসান্তৰিত মূলক্ষ a প্ৰসান্তৰিত মূলক্ষ b। এতিয়া চোৱা, যিহেতু a আৰু b দুটা সমমিত মূলক্ষ, গতিকে প্ৰসান্তৰিত মূলক্ষ সমান a আছিল আৰু প্ৰসান্তৰিত মূলক্ষ সমান b আছিল। গতিকে প্ৰসান্তৰিত মূলক্ষ b সমান b লিখিব পাৰোঁ, প্ৰসান্তৰিত মূলক্ষ a সমান a লিখিব পাৰোঁ, প্ৰসান্তৰিত মূলক্ষ a সমান a লিখিব পাৰোঁ, প্ৰসান্তৰিত মূলক্ষ b সমান b লিখিব পাৰোঁ। এতিয়া চোৱা, এইটো চোৱা, এইটো কি আছে? ab - ba আছে। যদি আমি ইয়াতে মাইনাছ কমন লওঁ তেতিয়াহ'লে কি লিখিব পাৰিম? ab - ba লিখিব পাৰিম। এইটো মাইনাছেৰে পূৰণ কৰি মাইনাছে এইটো মাইনাছে প্লাছে মাইনাছ আৰু মাইনাছে প্লাছ। এইটো চোৱা, এতিয়া কি আছে? ab - ba প্ৰসান্তৰিত মূলক্ষ ab - ba এইটো কি পালোঁ? মাইনাছ ab - ba। অৰ্থাৎ যদি এটা মূলক্ষ এটা বৰ্গ মূলক্ষ a বিষম সমমিত মূলক্ষ বুলি ক'ব যদি প্ৰসান্তৰিত মূলক্ষ a সমান -a হয়, এইটো তেতিয়াহ'লে এই বৰ্গ মূলক্ষ a বিষম সমমিত মূলক্ষ বুলি কোৱা হ'ব যদি প্ৰসান্তৰিত মূলক্ষ a সমান -a হয়।
ঠিক তেনেকৈ এইটো এ বি প্ৰসান্তৰিত মূলক এ বি মাইনাছ বি এ সমান মাইনাছ প্ৰসান্তৰিত মূলক এ বি মাইনাছ বি এ। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? গতিকে এ বি মাইনাছ বি এ এটা বিষম সমমিত মূলক, বিষম সমমিত মূলক। 5 নম্বৰটোত দিয়া আছে দেখুওৱা যে এই মূলক অক্ষটো সমমিত বা বিষম সমমিত হোৱা সাপেক্ষে প্ৰসান্তৰিত মূলক বি এ বি মূলকটোও সমমিত বা বিষম সমমিত হ'ব। এই মূলকটো সমমিত মূলক অক্ষ হ'লে প্ৰসান্তৰিত মূলক এ ইকুৱেল টু কি হ'ব? এ হ'ব। এতিয়া আমি দেখুৱাব লাগে প্ৰসান্তৰিত মূলক বি এ বি যদি এইটো মূলকটো সমমিত হয় তেতিয়াহ'লে প্ৰসান্তৰিত মূলক বি এ বি এইটো সমমিত মূলক হয়। গতিকে এইটোক আমি কি কৰিব লাগিব? প্ৰসান্তৰিত কৰিব লাগিব। গতিকে ইয়াক আমি এনেকুৱাকৈ লিখিব পাৰোঁ, এনেকুৱাকৈ লিখিব পাৰোঁ। এতিয়া চোৱা, আমি এইটো মূলক প্ৰসান্তৰিত মূলকৰ ধৰ্ম পাইছিলোঁ। প্ৰসান্তৰিত মূলক এ বি সমান প্ৰসান্তৰিত মূলক বি প্ৰসান্তৰিত মূলক ইনটু প্ৰসান্তৰিত মূলক এ। গতিকে ঠিক তেনেকৈ এইটোক যদি আমি এ বুলি ধৰি লওঁ, এইটো যদি বি বুলি ধৰি লওঁ, তেতিয়াহ'লে আমি কি পাম? প্ৰসান্তৰিত মূলক বি হ'ব। গতিকে বি মানে কি আছে? এ বি আৰু প্ৰসান্তৰিত মূলক এইটো কি পূৰণ প্ৰসান্তৰিত মূলক কি হ'ব? এ প্ৰসান্তৰিত মূলক এ মানে এতিয়া কি আছে? প্ৰসান্তৰিত মূলক বি আছে। গতিকে এইটোতো প্ৰসান্তৰিত মূলক বি, এইটো মানে এ, গতিকে এক আকৌ প্ৰসান্তৰিত কৰিব লাগে, এইটো প্ৰসান্তৰিত। এইবাৰ চোৱা, আকৌ এইটো প্ৰসান্তৰিত মূলক এ বি হ'লে কি হয়? প্ৰসান্তৰিত মূলক বি পূৰণ প্ৰসান্তৰিত মূলক এ হয়। এইটো মতে আকৌ প্ৰসান্তৰিত এটা মূলক দুবাৰ প্ৰসান্তৰিত কৰিলে সেই মূলকটো পাওঁ। এইটো আছিল, আৰু এইটো প্ৰসান্তৰিত মূলকৰ এটা ধৰ্ম আছিলে। এইবাৰ চোৱা, যিহেতু এই মূলকটো সমমিত মূলক বুলি দিয়া আছে, গতিকে প্ৰসান্তৰিত মূলক এ মানে আমি কি লিখিব পাৰোঁ? এ লিখিব পাৰোঁ। গতিকে এইটো কি লিখিব পাৰিব? আমি প্ৰসান্তৰিত মূলক বি এ বি। এতিয়া চোৱা, আমি এইটো পালোঁ, এইটোক প্ৰসান্তৰিত কৰাৰ পিছতো আমি এই মূলকটোৱে পালোঁ। গতিকে এইটোক আমি কি লিখিব পাৰোঁ? এটা সমমিত মূলক বুলি লিখিব পাৰোঁ। কেতিয়া সমমিত হ'ব? যেতিয়া এই মূলকটো সমমিত হয়, তেতিয়া এইটো প্ৰসান্তৰিত মূলক বি পূৰণ এ মূলক পূৰণ বি মূলকটো এটা সমমিত মূলক হয়। গতিকে এই মূলক অক্ষটো সমমিত হ'লে প্ৰসান্তৰিত মূলক বি ইনটু এ মূলক ইনটু বি মূলকটো সমমিত হয় বা সমমিত মূলক হয়। আকৌ এইবাৰ আমি দেখুৱাব লাগে এই মূলকটো বিষম সমমিত
বিষম সমমিত মূলক হলে প্ৰসান্তৰিত মূলক এ সমান মাইনাছ প্ৰসান্তৰিত মূলক সমান মাইনাছ মূলক এ হয়। এতিয়া প্ৰসান্তৰিত মূলক বি ইনটু এ মূলক ইনটু বি মূলকটোক আমি কি কৰিম প্ৰসান্তৰিত কৰিম। প্ৰসান্তৰিত কৰিলে যদি এইটো যদি মাইনাছ এইটো মূলকৰ আগত যদি মাইনাছ আহে তেতিয়াহ'লে এইটো বিষম সমমিত মূলক হ'ব। তেতিয়া আমি এইটো প্ৰসান্তৰ আগৰ নিচিনা কৰিম, এইটো আমি এনেকুৱাকৈ লিখি ল'ম, এইটোক এ বুলি ধৰি ল'ম, এইটো বি বুলি ধৰি ল'ম। তেতিয়াহ'লে কি পাম এ বি প্ৰসান্তৰিত মূলক এ বি পাম। গতিকে প্ৰসান্তৰিত মূলক এ বি মানে কি আছিলে প্ৰসান্তৰিত মূলক এ বি মানে আছিলে প্ৰসান্তৰিত মূলক এ বি পূৰণ প্ৰসান্তৰিত মূলক এ পূৰণ। ক্ৰমটো পৰিৱৰ্তন হয়, বিটো আগত আহে এইটো পিছত যায়। ঠিক তেনেকৈ এইটো কি হ'ব এ বি প্ৰসান্তৰিত মূলক এ বি প্ৰসান্তৰিত মূলক বি। এতিয়া আমি ইয়াক যদি পৰিৱৰ্তন কৰোঁ কি পাম এইটো আকৌ এইটো প্ৰসান্তৰিত মূলক এ বি মানে কি আছিল প্ৰসান্তৰিত মূলক এ বি মানে এইটোৱে। গতিকে আমি এইটো লিখিব পাৰোঁ, কি লিখিব পাৰোঁ প্ৰসান্তৰিত মূলক বি প্ৰসান্তৰিত মূলক এ প্ৰসান্তৰিত মূলক বি। এতিয়া চোৱা যিহেতু আমাক এই মূলকটো বিষম সমমিত মূলক হয়, গতিকে প্ৰসান্তৰিত মূলক এ মানে কি আছে মাইনাছ এ আছে। গতিকে এইটো কি লিখিব পাৰোঁ আমি এইটো মাইনাছ এ লিখিব পাৰোঁ। চোৱা এইটোত চোৱা এইটোতো এ মানে এইটো আকৌ এইটোত কি কৰিব লাগিব আমি প্ৰসান্তৰিত কৰিব লাগিব। এতিয়া এটা মূলক দুবাৰ প্ৰসান্তৰিত কৰিলে কি হয় আমি এই মূলকটোৱে পাম। গতিকে এইটো কি হ'ব বি, এইটো কি হ'ব বি। এতিয়া প্লাছে মাইনাছে মাইনাছ প্ৰসান্তৰিত মূলক বি পূৰণ এ পূৰণ বি। গতিকে কি পালোঁ প্ৰসান্তৰিত মূলক বি এ বি মানে পালোঁ মাইনাছ প্ৰসান্তৰিত মূলক বি এ বি। গতিকে এইটো আমি কি লিখিব পাৰোঁ এইটো এটা বিষম সমমিত মূলক। কেতিয়া বিষম সমমিত মূলক হয় যেতিয়া এইটো এটা বিষম সমমিত মূলক হ'লে এইটো কি হ'ব এটা বিষম সমমিত মূলক হয়। গতিকে এই মৌলিক অক্ষৰটো বিষম সমমিত মৌলিক হ'লে প্ৰসান্তৰিত মূলক বি এ বি এটা বিষম সমমিত মূলক। বিষম সমমিত মূলক হয়। আশা কৰোঁ আজিৰ ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্ন দুটাৰ সমাধান তোমালোকে বুজি পাইছা। বুজি পালে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ইউ।